মৰ্নিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। প্ৰথমতে সকলোলৈ নতুন বছৰৰ বহুত শুভেচ্ছা থাকিল। হেপ্পী নিউ ইয়েৰ। নতুন বছৰটো সকলোৰে ভাল হওক তাকে কামনা কৰিলোঁ। আগৰ সুখবোৰ আকৌ ঘূৰি আহক, দুখবোৰ যাতে কেতিয়াও ঘূৰি নাহে তাকে কামনা কৰিলোঁ। ভাল নতুন কাম কৰি যাওক সকলোৱে। এতিয়া মই যাওঁ মন্দিৰলৈ, যিহেতু আজি 1 জানুৱাৰী আৰু মই যাম এতিয়া শিৱ মন্দিৰ, নগাঁৱৰ আটাইতকৈ পুৰণি শিৱ মন্দিৰ। ব'লক এতিয়া যাওঁ। এয়া আগে আমাৰ মাহঁত গৈ আছে। গাইজ, এজনী হৈছে মোৰ ফ্ৰেণ্ড সঞ্জিতা আৰু এতিয়া আমি গৈ আছোঁ। We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. ফ্ৰেণ্ডছ, আমি মন্দিৰটো পাইছোঁহি আৰু মন্দিৰটো শিৱনগৰ শ্মশান ঘাটৰ ওচৰতে আছে। जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। सृष्टि के जन्म से भी पहले तेरा वास था, ये जग এই মন্দিৰৰ লিংগ 1931 চনত স্থাপন কৰা হয় আৰু 1932 চনত ইয়াত প্ৰথম শিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰি ইয়াত বহুত ডাঙৰকৈ উদযাপন কৰা হয় আৰু সেইদিনা ইয়াত বহুত ভক্তৰ সমাগম ঘটে। মন্দিৰটো খুবেই ধুনীয়া হয় আৰু আপোনালোকে যদি গোটেই মন্দিৰটো চাব বিচাৰে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। আৰু এই মন্দিৰতে বিবাহ অনুষ্ঠানো সম্পন্ন কৰা হয়। কোনোবাই যদি বিচাৰে ইয়াতে কমিটিৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি এতিয়া হাত আৰু ভৰি ধুবলৈ গৈ আছোঁ, তাৰপিছতহে আমি মন্দিৰত সোমাম। मेरे सर पे हाथ रख तेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। चंद्रमा ललाट पे भस्म है भुजाओं में, वस्त्र बाघ छाल का है खड़ा पाँव में। प्यास क्या
है तेरी जटाओं में जटाओं में जटाओं में दूसरों के वास्ते तू सदैव ही जिया मांगा कुछ कभी नहीं तूने सिर्फ है दिया समुद्र मंथन का था समय जो आ पड़ा द्वंद्व दोनों लोक में विषामृत पे था আমি অলপমান সোনকালে গৈছোঁ সেইকাৰণে এতিয়ালৈকে ইয়াত ইমান মানুহৰ ভিৰ হোৱা নাই কিন্তু 1 জানুৱাৰীৰ দিনাখন ইয়াত বহুতেই মানুহৰ ভিৰ হয় অলপ দেৰিকে ভিৰ হ'ব চাগে जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा सृष्टि के जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे रहेगी तेरी आस था क्या समय क्या प्रलय दोनों में तेरी महानता 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 सीपियों की ओट में ইয়াতে আগতে বহুত কাছ আছিল কিন্তু বৰ্তমান মই ইয়াত কাছ দেখা নাপালো मेरे मन में शंकरा तू बसा है उस तरह আৰু এইখিনি হৈছে ধুনী ঘৰ मेरा था कभी नहीं এইখিনি হৈছে যজ্ঞ মণ্ডপ আৰু 1889 চনত ইয়াত প্ৰথম ৰুদ্ৰ যজ্ঞ পতা হৈছিল क्या जो भी है सभी तेरा तेरे साथ এইটো হৈছে নটৰাজ কলাক্ষেত্ৰ আৰু এইটো 1984 চনত নিৰ্মাণ কৰা হৈছিল আৰু এটা পুৰোহিতজনে মন্দিৰটোৰ বিষয়ে অলপমান আমাক ক'ব এইখন পথাৰ এই পথাৰত এজন বাবা আহিছিল ৰাজচানবা তলত বহি থাকোঁতে লিংগ অকণমান পাইছিল তেওঁ পূজা কৰি থাকোঁতে মাইকী মানুহে এগৰাকী আহিছিল ইয়াৰ পৰা এই ওচৰৰে গা ধুব গৈছিল এই নদীখন ওচৰতে ন গা ধুই আহি পেলাই হেপ দেখিলে বাবা তেওঁ জনাজাত শুই দিলে জনাজাত শুই দিয়াৰ পিছত তেতিয়া মানে মানুহে গম পালে যে ইয়াত এখন শিৱ বাবা স্থান এখন নিৰ্মিত হৈছে এতিয়া লিংগভাগ অকণমান আছিল এতিয়া লিংগভাগ তুমি আমাৰ বিশ্বৰ ভিতৰত এতিয়া একেবাৰে ডাঙৰকৈ জানা আমাৰ অসমতে ক'ত আছে এই মৃত্যুঞ্জয় মন্দিৰ বিশ্বৰ ভিতৰত প্ৰথম লিংগভাগ ডাঙৰ
এক নম্বৰত অসমৰ ভিতৰত আমাৰ এই যে এই মন্দিৰভাগ আমাৰ ডাঙৰ আমাৰ 8 বিঘা 70 বছৰ মাটি ইয়াত এতিয়া লিংগভাগ আগতে আছিল সৰু এতিয়া বহুত ডাঙৰ মানে তেওঁ জাগত বাবা তোমালোকে কি কৰি আছা মই কি কৰি আছোঁ বাবাই চব দেখি আছে শুনি আছে দেই গতিকে ইয়াত আহিলে প্ৰণাম কৰিবা তোমালোকৰ ভৱিষ্যত মংগল হওক আৰু তোমালোকক মই এইটোও কৰোঁ এই আগন্তুক এতিয়া আহিয়ে পায় আৰু নতুন বছৰৰ শুভেচ্ছা দিছোঁ আপোনালোকৰ থাকিলে জীৱনবিলাক সুখী হওক সৰস্বতীয়ে কণ্ঠত দান কৰক দেই মই একেবাৰে নিজৰ জীয়াইটো জীয়াই তোমালোকক মই আশীৰ্বাদ দিছোঁ কেতিয়াবা আৰু এইখন হৈছে মন্দিৰৰ কাষতে থকা এখন উদ্যান এইটো পানীত কাছ সাধাৰণতে পানীত থাকে কিন্তু উদ্যান মাটিত কিয় আছে সেইটো মই গম নাপাওঁ কোনোবাই যদি জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন এই উদ্যানখনত বহুতো ফুল গছ আছে কিন্তু এতিয়ালৈকে ফুলবিলাক ফুলা নাই আৰু কেইদিনমান পিছত যেতিয়া ফুলবিলাক ফুলিব উদ্যানখন আৰু বেছি ধুনীয়া লাগিব এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে নগাঁও অসম আৰু ভাৰতবৰ্ষৰ বাবে এটা গৌৰৱৰ কথা যে এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ শিৱলিংগ আকাৰৰ মন্দিৰ নগাঁৱত নিৰ্মাণ কৰি থকা হৈছে আৰু সেইটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মন্দিৰটোৰ নাম হৈছে মৃত্যুঞ্জয় মন্দিৰ আৰু আপোনালোকেও চাই যাবহি এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ ডাঙৰ লিংগ আকাৰৰ মন্দিৰটো আমি মন্দিৰৰ পৰা এতিয়া আহিলোঁ আৰু বলক যাওঁ ঘৰলৈ আৰু এইটো এটা শিৱ মন্দিৰে হয় মোৰ লগৰজনী ঘৰলৈ গ'ল আৰু মই এতিয়া ঘৰলৈ আহি আছোঁ এইখন হৈছে ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ইয়াত ডিপ্ল'মা কৰ্চ 3 বছৰীয়া ইঞ্জিনিয়াৰিং পঢ়িব পাৰে আৰু ইয়াত পঢ়িবৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ লাগে আৰু ইয়াত ছিট পাবলৈ হ'লে এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লাগে পলিটেকনিকৰ গোটেই কেম্পাছটো বহুতেই ডাঙৰ হয় আৰু মই তাৰ ওপৰতো আপোনালোকক ভিডিঅ' দিবলৈ ট্ৰাই কৰিম হৈছে 1 আৰু 2 নাম্বাৰ বয়জ হোষ্টেল আৰু এইখন 2019ত 15 years কমপ্লিট কৰিছে ফ্ৰেণ্ডছ ভিডিঅ'টো আৰু মই কণ্টিনিউ নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু আজিলৈ ইমানেই আছিল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আপোনালোকক ওচৰলৈ আহিম তেতিয়ালৈ বাই বাই আৰু পুনৰবাৰ সকলোলৈকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল